ৰাতিপুৱা সুধিব পাৰি নেকি কি যে চেনেলত সোমালো আজি কি নিউজ আছিলে পুরার উপরত ছাড় ওকে ক্যামেরাম্যান উঠা কি হ'ল টোপনি লাগিছে নমস্কাৰ মোৰ নাম হৈছে দেৱাঞ্জন আজি আমাৰ ফকতীয়া নিউজ চেনেললৈ মৰ্নিং প্ৰাইম টাইমৰ লগত আপোনালোকক স্বাগতম জনাইছোঁ হয় আপোনালোকে শুনিছে যে আজি অসম চৰকাৰে আমাৰ পুৰাৰ বিপণীবোৰ খোলা দিছে তাৰ বাবে কোন ঠাইত কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি জানিব বিচাৰিম আমাৰ মাজত এতিয়া সংবাদদাতা নলবাৰীৰ পৰা আছে বিপুল দাস হয় বিপুল এই কাৰ পৰা হটস্পট লৈছা নো এতিয়াও যাই পোৱা নাই চাউণ্ডটো দীপাঙ্কৰৰ পৰা লৈছো ছাৰ কিটো থাকিব কৰোঁ লগতে এই হ'ল ওপৰ পৰা হয় বিপুল হয় আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নলবাৰীত বৰ্তমান কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত আজি ভাঙি নিচিঙা শাৰীৰ সৃষ্টি হৈছে আমি অলপ পিছত ধুবুৰীলৈ যাম এতিয়া আমি জানিব বিচাৰিছোঁ যে নলবাৰীত কেনে অৱস্থা হয় দেৱাঞ্জন অসমৰ আন আন প্ৰান্তৰ দৰে আজি আমি ইয়াতে নলবাৰীত সুৰাপায়ীসকলৰ এটা লানি নিচিকা লাইন দেখিবলৈ পৰিলক্ষিত হৈছে যিহেতু ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে তেওঁ সমগ্ৰ ভাৰতবৰ্ষত সুৰাৰ বিপণীসমূহ খুলি এটা অৰ্থনৈতিক সুস্থিৰতা সৃষ্টি কৰিব গতিকে মই কেমেৰামেনৰ মুখক অলপ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই কাষাৰৰ দুটাৰ পৰা লাইন হৈ আছোঁ ইমান দিন খেল পাব নাই গলত কোনে ফোন কৰে হেল্ল' কি চাকনাৰ লাইন আছে নম্বৰ এই ৰ যাইছোঁ এই ভাই এইটো চাবি এই চিটটো মই যাওঁৱে চাকনাৰ নম্বৰ আছে নমস্কাৰ দাদা আজি যে সুৰাৰ বিপণীসমূহ খোলা দিছে ইয়াৰ ওপৰত আপোনাৰ মতামত কি হ'ব হয় চৰকাৰে এইটো ভাল কাম কৰিছে মস্ত ভাল কাম কৰিছে এইটোৰ কাৰণে বহুতৰে ভাল হৈছে এতিয়া অৰ্থনীতি বাঢ়ি গৈছে আৰু আগতে আমি কিনিছিলোঁ এই কিমান আছিলে এই 100 টকাত কিনিছিলোঁ আজিকালি চাখনা মাল মিলতে 500 টকা এনেই যাই গৈছে অৰ্থনীতিও ভাল হ'ব ক'ব লাগিব আৰু চৰকাৰে যদি বস্তুটো অলপ দামটো কমাই দিয়ে আমি ভোটটো দিম এই মহামাৰীৰ সময়ত চৰকাৰে যে সুৰাৰ বিপণীসমূহ খুলি দিছে তাত আপোনাৰ মতামত কি হ'ব চৰকাৰে ইয়াক ভাল কৰিছে নে বেয়া কৰিছে মোৰ মতামতটোৰ কথা কোৱাৰ আগতেতো এটা কথা কৈছোঁ মানুহে মদ কিয় খায় তই জাননে কিয় মদ খায় মানুহে মদ খায় দুটা কাৰণে এটা হৈছে সুখত এটা হৈছে দুখত আৰু মই কিয় খাইছোঁ জানানে মই খাইছোঁ দুখত এই লকডাউনৰ টাইমত কি হৈছে মোৰ লগত জানানে লকডাউনৰ টাইমত GFMক পাহৰি গৈছে তাই এতিয়া মোক সময় দিব নোৱাৰে তাই মোক এতিয়া অলপো সময় দিব নোৱাৰে মই কি কৰিলোঁ এতিয়া সময় নেদে কথা নাপাতে পাহৰি গৈছে এতিয়া মই কি কৰোঁ কচোন আহিলোঁ মদ খাব চৰকাৰক মই বহুত ধন্যবাদ দিছোঁ কিয় মানে এতিয়া মই কি কওঁ তক কচোন য'ত খলা লগাইছে এই টিকটকে দিনত দিনটো টিকটকত লাগি থাকোঁ তাৰে ফলোৱাৰ্ছ নাহাৰ লগত চেনি খাই থাকোঁ আৰু মই ফোন কৰিলে ক'ব জান মই বিজি আছোঁ অলপ পাছত ফোন কৰিব জান মোৰ তোৰ দেউতা আছে মাই আছে এতিয়া চা কেনেহেন কৰিছোঁ তাই কিন্তু মই জানো তাই টিকটকৰ ফলোৱাৰ্ছ নাখাৰ লগত চিনি থাকে এতিয়া কেৰিয়াৰ সিদিনা লষ্ট ভিডিঅ'টো চাই কিনে এতিয়া মোৰো টিকটক কৰা হয় লগা হৈছে হয় বিপুল আমি আপোনাৰ পৰা বিদায় লৈছোঁ আমি এতিয়া ধুবুৰীলৈ যাম ধুবুৰীত আমাৰ সংবাদদাতা নিজামুদ্দিন ৰৈ আছে হয় নিজামুদ্দিন হয় আপুনি জনাওক যে বৰ্তমান ধুবুৰীত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখিছোঁ যে নলবাৰীত বহুতো মানুহ মানে ভালে পাইছে কিছুমানে বেয়া পাইছে তেনেদৰে আপুনি জনাওক যে ধুবুৰীত কেনেধৰণৰ হয় দেৱাঞ্জন অসমৰ অন্য ঠাইবোৰৰ দৰে ধুবুৰীতো যথেষ্ট ভিৰ দেখা গৈছে ইয়াত কোনো সামাজিক দূৰত্ব মানি চলা নাই ইয়াত সামাজিক দূৰত্বৰ মাহ বেহেন কৰি দিছে হয় আমি কিছুমান ধুবুৰীবাসীৰ পৰা তেওঁলোকৰ মতামত জানিব বিচাৰিম হয় দাদা আপুনি কি ভাবে এই সুৰাৰ বিপণীবোৰ চৰকাৰে খুলি দি কিবা ভাল কৰিছে নে
একদম সরকারে খুলে দিয়ে ভালো কাম করছে। এতদিন তো গাঁয়ের সামনে দোকান ছিল, কিছু বিড়ি কিনতাম আর খাইতাম আর হাঁকতাম, তখন তো বিড়িও শেষ, হাঁকাও শেষ। দেখি আজকে শুনলাম নিউজে ওই যে কি কয় মদের দোকান বলে খুলেছে, ওই দেখো না কত দূর লাইন, দেখি পাই না পাই। এইদিকে বেগম রে আবার করে আসলাম, তুই মাংস ভাজো, আমি আসতাছি, দেখি পারি না পারি। ও দাদা, এই বন্ধুটো কিহৰ কাৰণে দিছে জানে নেকি আপুনি? বন্ধ চাচা কি কয় বন্ধ, কিসের বন্ধ এটা আমি তো জানি না। দেখি এইটা এনআরসি এনআরসি, এনআরসির বন্ধ, এনআরসি। হয়, ধন্যবাদ নিজামুদ্দিন, আমি আপোনাৰ পৰা বিদায় মাগিছোঁ। আমি এতিয়া আমাৰ স্বৰ সামৰণি মাৰিম। আমি সকলো ৰাইজকে জনাব বিচাৰোঁ যে আপোনালোকে ঘৰৰ ভিতৰতে থাকক, সুস্থ থাকক।